কমলজিৎ কলিতা কবি বুলিলেই কেইগৰাকীমান জনপ্ৰিয় কবিৰ কথা আমাৰ মনলৈ সদায় আহে। সেইসকলৰ ভিতৰত গুৱাহাটীৰ দক্ষিণ শৰণীয়া নিবাসী কমলজিৎ কলিতা অন্যতম। তেখেতৰ কবিতাই পাঠকৰ হৃদয়ত ৰেখাপাত কৰিবলৈ সক্ষম হৈছে। তেনে এটি কবিতা হ'ল আন্তৰ্জাতিক। চুম্বন কৰিছানে কেতিয়াবা? যেনেদৰে নদীয়ে কৰে পথাৰক, পথাৰে কৰে শস্যক, শস্যই বতাহক। স্পৰ্শ কৰিছানে কেতিয়াবা? যেনেদৰে সত্তাই কৰে আত্মাক, আত্মাই কৰে শৰীৰক, আৰু শৰীৰে কৰে বতাহক। এনেদৰে বতাহতেই মিলি যায় সকলো চুম্বন, বতাহতেই মিলি যায় সকলো স্পৰ্শ। ইয়াতেই মিলি যায় তোমাৰ মোৰ কেঁচা ঘামৰ গোন্ধ, আমাৰ প্ৰতিবাদী কণ্ঠ, শিশুৰ মুখৰ ভাষা, ৰিণিকি ৰিণিকি আশা। ইয়াতেই মুকলি হয় আমাৰ মুষ্টিবদ্ধ হাত, শিকলিৰ ঝনঝননি মাত। ইয়াতেই আঁকিব পাৰোঁ আমি আমাৰ মৰমৰ চুমা। বতাহেতো নামানে কোনো আন্তৰ্জাতিক সীমা।